একদিনত কেনেকৈ সম্ভৱ গুৱাহাটীৰ ইমানবোৰ জেগা ঘূৰা অম্বুবাচী মেলা আৰম্ভ হোৱাৰ বাবে আহিলো প্ৰথম কামাখ্যা মন্দিৰলৈ কামাখ্যা মন্দিৰৰ ৰাস্তাৰ পৰা দেখা পাই গোটেইখন গুৱাহাটী সেই বুলি কৈ আহি পালো ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ দেখা পাই তাৰ পৰা ভাইৰেল বীজখন তাৰ পিছত সিধা আহিলো কটন কলেজ তাৰ পিছত ভাগৰা যুগৰে আহি পালো দীঘলী পুখুৰী এই প্ৰকাণ্ড গছজোপা যে কাটিব লৈছিলে এবাৰ হাতত আৰু বহুত টাইম আছে গোটেই দিনটো বোলে আহিছিলো গুৱাহাটীলৈ আৰু টাইম আছে 5 ঘণ্টামান কি কৰো বুলি এতিয়া ৰৈ আছো গাইস গুৱাহাটীৰ আশে-পাশে থকা মৰিগাঁও নগাঁও তেজপুৰ লখিমপুৰ ধেমাজি এই ধৰণৰ ঠাইবোৰৰ পৰা যদি আপোনালোকে গুৱাহাটী এক দিনত ঘূৰি আহিম বুলি ভাবিছে কি চাব পাৰিব আজিৰ ভিডিঅ'টোত গম পাব তেনেহ'লে আৰম্ভ কৰো বলক ভিডিঅ'টো হেল্ল' গাইস নমস্কাৰ মই হলো চিৰঞ্জিত আপোনালোকে চাইছে চিৰঞ্জিত ব্লগ জেজি ভিডিঅ' প্ৰথম কামটো হ'ব ট্ৰেইনত উঠি ডাইৰেক্ট গুৱাহাটী অহা গুৱাহাটী ষ্টেচনত নানামিলেও হ'ব কামাখ্যাতো নামিব পাৰে কাৰণ আমাৰ মেইন লক্ষ্য হ'ল কামাখ্যা মন্দিৰ যোৱা গাড়ীত উঠি একাবেকা ৰাস্তা দি এতিয়া গৈছো কামাখ্যা মন্দিৰলৈ একাবেকা ৰাস্তা দি গৈ থাকোতে এই নাজাৰাবোৰ চাবলৈ একেবাৰে নাপাহৰিব এই নাজাৰাবোৰ চোৱাৰ মজাই বেলেগ লগতে বৰষুণ কিনকিনিয়া দি থাকিলে ক'বই নালাগে এতিয়া আহি পালো এইখন খোজকাঢ়ি যাব লাগিব মানুহৰ ভিৰ বহুত যিহেতু অম্বুবাচী মেলা আৰম্ভ হৈ গৈছে ইমান দীঘল এটা লাইন পাতি মন্দিৰৰ ভিতৰলৈ সোমাই মা কামাখ্যাক সেৱা লৈ বাহিৰলৈ আহি এটা কাম কৰিবলৈ নাপাহৰিব মানে চাৰিওফালৰ পৰা মন্দিৰ ভাগ এপাক চোৱা শুনিছো মা কামাখ্যা মন্দিৰলৈ আহিবলৈ সকলোৰে সপোন থাকে কিন্তু সকলো আহিব নোৱাৰে কিছু ভাগ্যৱান মানুহে এই মা কামাখ্যা মন্দিৰৰ দৰ্শন কৰিব পাৰে মই ইয়ালৈ আহি খুবেই ভাল লাগিলে অম্বুবাচী মেলা আৰম্ভ হোৱাৰ বাবে বহু দূৰৰ পৰা বাবা সকলো আহিছে এতিয়া কামাখ্যা মন্দিৰ চাই ওলাই দিলো গৈ আছো নেক্সট লোকেশ্যন কামাখ্যা মন্দিৰৰ পৰা যাওঁতে আহোঁতে এই ৰাস্তাখন কিন্তু খুবেই ভাল লাগে এই ঝাৰণাটোলৈকে মন কৰকচোন ইয়াত এবাৰ ৰঙা পানী ওলাইছিলে এতিয়া ওলাই দিলো উমানন্দৰ চাইডে এই বীজখন আপোনালোকৰ মনত আছেনে ভাইৰেল বীজ আৰু এটা কথা এইখনে হৈছে অসমৰ এখন দলং যিখন অসমৰ নিজৰ মানুহে বনাইছে মানে অসমীয়া মানুহে এতিয়া আহি পালো ব্ৰহ্মপুত্ৰৰ পাৰৰ উমানন্দ ঘাট অৰ্থাৎ ব্ৰহ্মপুত্ৰ পাৰ মানে ইয়াতে ফেৰীবোৰ যায় উমানন্দলৈ আপোনালোকে উমানন্দ চাব যাব পাৰে মই আগতে এবাৰ চাইছিলো সেইবাবে এতিয়া উমানন্দলৈ নাযাওঁ আৰু উমানন্দৰ পৰা চিধা আহিলো বিখ্যাত বজাৰ অৰ্থাৎ পল্টন বজাৰ ইয়াত আকৌ মানুহৰ ভিৰ ডেইলি থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে গৰম যিহে পৰিছে এফালে চৌদা খাই ললো কি চালিয়া লাগিলে এই বস্তুটো খাই প্ৰথমবাৰ খাইছো তাৰ পিছত আহি পালো কটন বিশ্ববিদ্যালয় প্ৰথমবাৰ দেখিছো আঁতৰৰ পৰাই কটন বিশ্ববিদ্যালয়ৰ ওচৰতে আছে এখন নেহেৰু পাৰ্ক তাতনো নোসোমোৱাকে কেনেকৈ পাৰ্কৰ ভিতৰত ডাঙৰকৈ লিখা আছিল আই লভ গুৱাহাটী দেখি ভাল লাগি গৈছে পাৰ্কৰ পৰা চিধা আহিলো এবাৰ দীঘলী পুখুৰী এই গছজোপাৰ কাৰ মনত আছে এইজোপা যে কাটিব লৈছিল সঁচাকৈ বহুত ডাঙৰ গছ কিন্তু দীঘলী পুখুৰী ঘূৰি চিধাই আহিলো ষ্টেচনৰ ওচৰত কাৰণ টাইম হৈ গৈছে ঘৰলৈ যোৱা নহয় গাইস বেলেগ জেগা চাবলৈ যোৱা বজাৰো কৰিলো VX-ত লগতে বেলেগ ঠাইতো বজাৰ কৰিলো কাষতে আছিলে নেপালী মন্দিৰ খুব ভাল লাগিছে গধূলি সময়ত দেখি এতিয়া আহিলো চিধাই গুৱাহাটী ষ্টেচন কাৰণ ঘৰত যাবলৈ টাইম হ'ল আৰু বিভিন্ন প্ৰকাৰৰ জেগা ঘূৰিলো সৰু জেগা সেইবে ভিডিঅ'ত নেদেখালো আৰু আজিৰ ভিডিঅ'টোৰ পৰা অলপ হলেও যদি নলেজ পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একেবাৰে নাপাহৰিব 14000 আমাৰ ফেমিলি হৈছে 15000 হ'বলৈ 500 বাকী আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ফেমিলিত যোগদান কৰক তেনেহ'লে নতুন ভিডিঅ' পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলো বাই গাইছ